নমস্কাৰ, মই শিখামণি বৰবৰা। মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই কইনা হোমগুৰিত বহি থাকোঁতে অতি দুখ লগা এটি বিয়ানাম গাম। আশাটো সকলোৱে আঁকোৱালি ল'ব। শেষত মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আৰু আপোনালোক সকলোৱে এটা মোৰ সৰু অনুৰোধ, মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, শেষত ছাবস্ক্ৰাইব কৰিব। সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছাৰে এই বিয়ানামটি শুনকচোন। পশ্চিমত সূৰ্য অস্ত যায়, সন্ধিয়াৰ আকাশত তৰা ওলায়। তৰাবোৰে কৰিছে ৰং, মৰমৰ দেউতাই মাৰিছে মন। যি মই তুলিলোঁ দানলে বুলি, পুত্ৰ মই তুলিলোঁ পুণ্যলে বুলি। সেই পুত্ৰয়ে মোক পিণ্ড দিব, মৰমৰ জীয়ে খবৰহে পাব। যি গৈ থাকিব দূৰণি বাটত, দেখা নাপাওঁ মই মৃত্যুৰ সময়ত। আৰু এটি গাইছোঁ। তাঁতৰ দূৰে পতি নাচনি জৰি, ভাইটিয়ে কান্দিছে সাৱটি ধৰি। চাচোন বাইদেউ এবাৰ কৈ ভাবি, মোক বাৰু এৰি থৈ কেনেকৈ যাবি। কাজলী হৰিণী চৰেনে বনত, মালৈ বাইদেউ পৰেনে মনত। ৰামে নি এৰিব নিজান বনত, বাইদেউৰে পৰিব মালৈ মনত। মামা বুলিলে মাতিব কোনে, চিঞৰি কান্দিলে বুজাব কোনে। এই আগৰ দিনত খুব প্ৰেম বিবাহটো কম আছিলে। কাৰোবাৰ প্ৰেমত কোনোবা পৰিলেও মাক দেউতাকে নিদিয়ে, বেলেগৰ লগত বিয়া হৈ যাবলগীয়া হয়। সেই হেতুকে মই এটি লাভাৰ নাম গাম, আপোনালোকে নেহাঁহিব আকৌ দেই, সকলোৱে শুনিবচোন, ভাল লাগিব। ৰূপালী বেডিঙত সোণালী গাৰু, প্ৰথমে ভাল পোৱা আছিল নে বাৰু। পবিত্ৰ অন্তৰে কাক ভাল পালা, সেই মৰম বিলাক কাক চঞ্জালা। এজনীক ভাল পালা ধুনীয়া দেখি, আনজনীক ভাল পালা চিঠিখন লিখি। যিদিনাখন তোমাৰ আঙুঠি পিন্ধাই, সেইদিনা মৰমী ৰাতি নোপোৱাই। নিজানত বহি লৈ মৰমী
কোণত বহি লৈ মৰমী কান্দে তোমাৰ প্ৰতিচ্ছবি সপোন দেখে মৰমে মৰমক পাহৰে জানো হৃদয়ে হৃদয়ক এৰেনে বাৰু। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ ভৱিষ্যতলৈও মোৰ এনেধৰণে ভিডিঅ'বিলাক আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ।